আজি বজাৰ কৰিবলৈ যাওঁতে সৰু সৰু মাছ কেইটামান পালোঁ। মাছকেইটা পাই ৰৈ নাথাকিলোঁ, লৈ গুচি আহিলোঁ। এয়া দেখিছেনে ইমান ধুনীয়া ধুনীয়া মাছ। এইকেইটা এতিয়া মই বাছি ল'ম, বাছি তাৰ পাছতে ভাজিম আৰু দেই। এয়া ধুনীয়াকৈ মাছখিনি বাছি আছোঁ। এইটো মাছ খাই পেলাই কোনে ভাল পায় বাৰু। বহুত মিঠা, পিঁয়াজ দি ভাজিব লাগে, বহুত ভাল লাগে খাই। এইখিনি ধুনীয়াকৈ বাছি ল'লোঁ। এতিয়া মই ইয়াত নিমখ, তাৰপাছতে হালধি ভালদৰে এইখিনি সানি ল'লোঁ। দেখিছেনে? ইয়াৰ মই আধাটো ৰাখি আধাটোহে বনাম, কাৰণ মাংস অলপমানো বনাইছোঁ। সেইটো কাৰণে আমাৰ 3 জনলৈতো ইমান প্ৰয়োজন নহয়, অলপমান বনাম। আজিৰ খানা ৰেডি হৈ গ'ল, দেখিছেনে? এয়া সৰু মাছ ভজা, পিঁয়াজ দিছোঁ আৰু লগতে জলকীয়া দি দিছোঁ এনেদৰে। আৰু এয়া চিকেন ড্ৰাই ফ্ৰাই, আৰু এইটো চাইডে আছে আমৰ আচাৰ আৰু এটা আমলখি লৈ লৈছোঁ। এয়া দেখিছেনে? সৰু মাছখিনি বহুত ভাল লাগিছে খাই। বহুত মিঠা মাছটো, আৰু লগতে পিঁয়াজ আৰু এনেকৈ জলকীয়া ফালি ফালি দিছোঁ যে, সেইটো কাৰণে টেষ্টটো আৰু ভাল লাগিছে। চিকেনটো খাই চাওঁচোন কেনেকুৱা হৈছে খাবলৈ। খাবলৈ যে বহুত ভাল হৈছে, মই খাই লওঁ দেই।